নমস্কাৰ বন্ধুসকল, মই মানে এতিয়া যাব লৈছোঁ তিতাবৰ নোৱালি, কাৰণ আমাৰ দেহা মানুহৰ গাটো ভাল নাই, তাৰ মানে আই দেখা দিছে। তো সেইবাবে মই এতিয়া যাওঁ। মানে কাইলৈ মাহঁতে কৈছে যে তাৰ কাৰণে অলপ ভগৱানৰ ওচৰত পায়স কিবাকিবি দি দিবলৈ। তো সেইবাবে বজাৰ কৰিবলৈ যাওঁ। আপোনালোকেও দেখাই থাকিম, আপোনালোকে ভিডিঅ'টো চাই থাকিব, ঠিক আছে। আৰু চেনেলটো যাতে আপোনালোকে মৰম চেনেহ কৰে বা মৰম চেনেহ কৰিছে, সেইবাবে অশেষ ধন্যবাদ। যাতে আৰু মৰম চেনেহ কৰে, আমাৰ ফেমিলিটো ডাঙৰ হৈ যায়। তো ব'লক আজি আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। গাইছ, এইকেইদিন পূৰা ৰ'দ দি আছিলে, এতিয়া আজি পূৰা বৰষুণ দিলে, দেখিছে নহয়। পূৰা পানী পূৰা ফুল হৈ গ'ল নদীত। বন্ধুসকল, আমি গৈ আছোঁ এতিয়া তিতাবৰ চাৰিআলিলৈ। কাইলৈ দেহা মানুহৰ কাৰণে পায়স দিবৰ কাৰণে অলপ বজাৰ কৰিবলৈ। তো ইয়াৰ পৰাই অলপ বজাৰ চজাৰ কৰি মেলি লৈছোঁ। আৰু সৰু ল'ৰা ছোৱালীকেইটাক দিবলৈ মিঠাইও লৈ যাব লাগিব হোটেলৰ পৰা। তো মিঠাইও লৈ যাম এতিয়া। তো ভিডিঅ'টো লাষ্টলৈকে চাই থাকক, আৰু প্লিজ আপোনালোকে চেনেলটো আগুৱাই যোৱাত সহায় কৰক। বন্ধুসকল, এই ফুল 4-5 পাহ মই লৈ আহিছিলোঁ খুৰী ঘৰৰ পৰা। আৰু এই ফুলকেইপাহৰ নামটো আচলতে মই নাজানো, আপোনালোকে যদি জানে প্লিজ কমেণ্ট কৰি জনাব। মানে এই ফুলকেইপাহ সৰু ল'ৰা ছোৱালী যদি আই দেখা দিয়ে, বসন্ত ওলায়, তেতিয়া গাটো খুব চিটচিটা পুৰে। মানে সেইবাবে এই ফুলকেইপাহ ধুনীয়াকৈ পানীত তিয়াই পেলাই লগালে মানে ভাল পায়। তো সেইবাবে গুড মৰ্ণিং বন্ধুসকল, এতিয়া যাওঁ আমি তিতাবৰ নোৱালি গাখীৰ আনিবলৈ। কালি বজাৰ অলপ কৰিলোঁ, আৰু এতিয়া অলপ আছে বজাৰ কৰি লওঁগৈ। তাৰপৰা কালি আজি মিলাই পেলাই ভিডিঅ'টো আপলোড কৰিম, আপোনালোকে ভালদৰে চাব। ব'লক এতিয়া যাওঁ নোৱালি গাখীৰ আনিবলৈ। গাইজ, খোৱা দোকানৰ পৰা গাখীৰটো লৈ ল'লোঁ। এতিয়া ইয়াত 3 লিটাৰ দিলে হা। আৰু গাইজ, আমাৰ এতিয়া বইতাহঁত আহিলে, সৰু খুৰী আহিলে। এইপিনে দেখিছে বইতা ধুনীয়াকৈ পায়স এতিয়া বনাই আছে আমাৰ দেহা মানুহলৈ। সেইপিনে এয়া আমাৰ বইতা, মানে ডাঙৰ মা। আপোনালোকে সেইপিনে কি বুলি মাতে কমেণ্ট কৰিব দেই। আমাৰ এইপিনে আমি বইতা বুলি মাতোঁ। আৰু এইপিনে আমাৰ বাহিৰত খুৰী আছে, আমাৰ এইপিনে নিকু কামত চব লাগি আছে। মই ভিডিঅ' বনোৱাত ব্যস্ত। গাইজ চাই থাকক, ভিডিঅ'টো মজা আছে, লাষ্টলৈকে দেখাই দিম, ঠিক আছে, চাই যাব। বন্ধুসকল, এয়া আমাৰ দেহা মানুহে অকলে অকলে বিচনাত শুই মেলি কাৰ্টুন চাই আছে, টম এণ্ড জেৰী। তাৰ গাটো ভাল নাই, তো সেইবাবে মোবাইলটো দি তাক দেখাই আছোঁ। আৰু এইপিনে আহি গ'ল বাচ্ছা পাৰ্টি, গোটেইখিনি তাৰ লগত আহি ধুনীয়াকৈ খেলি আছেহি। তো ভিডিঅ'টো চাই প্লিজ কমেণ্ট কৰিব, ভিডিঅ'টো চাই কেনেকুৱা পালে। তেতিয়া যদি আপোনালোকে কমেণ্ট কৰে, লাইক কৰে, তেতিয়া মানে এনেকুৱা ভ্লগবোৰ বনাই থাকিম আৰু। তো সেইবাবে প্লিজ আপোনালোকে ছাপোৰ্ট কৰিব চেনেলটো আগুৱাই যোৱাত, আমাৰ যাতে ফেমিলিটো বহুত ডাঙৰ হৈ পৰে, তাৰে আশা কৰিছোঁ। তো আপোনালোকে ছাপোৰ্ট কৰিব। এয়া আমাৰ সোণ মানুহ আহিছে, সেইটো আহিলা। অঁ, আমাৰ ৰাণী এজনী, ৰাণী এয়া ৰীমা। গাইজ, আমাৰ এইকেইটা আহি গ'ল বাচ্ছা পাৰ্টি। এইকেইটা বাচ্ছা পাৰ্টি।
আৰু তোমাৰ বিৰাজ চেতিয়া আৰু তোমাৰ কৈকাৰণী চেতিয়া আৰু তোমাৰ গৌৰী চেতিয়া ধুনীয়া নাম দেই গোটেইকেইটা হে গোটেইকেইটা হেণ্ডচাম সৰু খুৰী দেই ডাঙৰ খুৰী অহা নাই এতিয়া সেই তামোল লৈছে তামোল দি আছে আমাৰ দেউতাক বন্ধুসকল আজি ভিডিঅ'টো ইমানেই আছিল আৰু যদি হয় ভিডিঅ' চাই অলপ হ'লেও ভাল পালে প্লিজ কমেণ্ট কৰি জনাব আৰু সকলোৱে এটা লাইক কৰি দিব যোনসকলে নতুনকৈ চাইছে প্লিজ আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰক তো আজিলৈ বাই বাই নতুন এটা ব্লগ আকৌ অতি সোনকালে আপোনালোকলৈ আগবঢ়াই দিম তো চাই থাকিব বাই বাই